নমস্কাৰ, মই নিকু। মোৰ চেনেল NB টেকনিকেল নলেজ আছামিজ এণ্ড হিন্দীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক দেখুৱাম স্পীকাৰ কেনেকৈ চেক কৰা হয় বেটেৰীৰ যোগেদি। কানেকশ্যন লগাওঁতে স্পীকাৰখন শুদ্ধকৈ লাগিছে নাই, স্পীকাৰ পইণ্টকেইটা সেইটো চাবলৈ আপোনালোকক ইয়াত দেখুৱাই দিম। চাই থাকক ভিডিঅ'টো। মই আপোনালোকৰ ভিডিঅ'টো বনাইছোঁ এইটো কাৰণে, যিসকল বন্ধু ইয়াৰ বিষয়ে অৱগত নহয় তেওঁলোকে যেন চাই শিকি ল'ব পাৰে। কেতিয়াবা এনেকুৱা পৰিস্থিতি হৈ যায়, ক'ৰবাত এম্প্লিফাই বা বক্স ভৰা দিয়াৰ সময়ত এম্প্লিফাইটো স্পীকাৰকেইটা ঠিকে আছে নে নাই, লগাওঁতে শুদ্ধ হৈছে নে নাই, সেই বিষয়ে জানিবলৈ অসুবিধা হয়। আৰু তেতিয়া আকৌ ভুল কানেকশ্যন বা ৰং কানেকশ্যন হৈ গ'লে স্পীকাৰ জ্বলি যোৱাৰ চান্স থাকিব। সেইটো কাৰণে মই আপোনালোকক এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ। আপোনালোকে যদি চাই ভাল পায় লাইক কৰিবলৈ নাপাহৰিব। আপোনালোকে এই দুডাল কেবুল দেখিছে, এইকেইডাল হ'ল স্পীকাৰৰ কেবুল। আপোনাৰ ৰঙাডাল আপোনালোকৰ প্লাছত দিয়া আছে আৰু সেউজীয়াডাল দিয়া আছে আপোনাৰ মাইনাছত। আমি যেতিয়া চেক কৰিম, বেটেৰী এইটো মোৰ আপোনাৰ প্লাছ, এইটো মাইনাছ, এইটো প্লাছ। এতিয়া আপোনাৰ মাইনাছৰ জেগাত মাইনাছ লগাম আৰু প্লাছৰ জেগাত প্লাছ লগাম। এতিয়া চাব দেখিছে, চাউণ্ড হৈছে মানে স্পীকাৰ আমাৰ ঠিকেই আছে বা স্পীকাৰ অ'কে আছে। কেতিয়াবা যদি এম্প্লিফাইৰ লগত বক্স কানেকশ্যন কৰোঁতে বক্সকেইটা নাবাজে বা এম্প্লিফাই একো চাউণ্ড নোলায়, তেতিয়া চেক কৰিব পাৰে আপোনালোকে যে স্পীকাৰ বেয়া হৈছে নে এম্প্লিফাইটো বেয়া হৈছে। সেই বিষয়ে জানিবলৈ আপোনালোকে এনেকৈ স্পীকাৰকেইটা আপোনালোকে টেষ্ট কৰি ল'ব পাৰে। যেতিয়া এনেকৈ আপোনাৰ চাউণ্ড আহে তেতিয়া গম পাব কি স্পীকাৰ আপোনালোক ঠিকেই আছে। আৰু এটা পদ্ধতি আপোনালোকক শিকাইছোঁ, আপোনালোকে চাই থাকক। এতিয়া মই আপোনালোকক দেখুৱাম যে স্পীকাৰখন লগাওঁতে স্পীকাৰ কানেকশ্যনটো উল্টা হৈছে নেকি, মানে চাউণ্ডটো ভিতৰৰ পিনে গৈছে নে বাহিৰ পিনে ওলাইছে, সেইটো আপোনাৰ চেক কৰিবলৈ আপোনালোকে এনেকৈ চেক কৰিব পাৰিব। আপোনাৰ বেটেৰী আপোনাৰ প্লাছ আৰু মাইনাছত যেতিয়া আমি লগাওঁ, আপুনি স্পীকাৰখনলৈ আপোনালোকে মন কৰিব চাওক। যেতিয়া প্লাছ আৰু মাইনাছত লগাওঁ, স্পীকাৰখনৰ আপোনাৰ ভিতৰৰ পিনে বাহিৰ পিনে হাৱাটো ঠেলিছে, দেখিছে আপোনালোকে। দেখিছে। আৰু যদি আপোনাৰ কানেকশ্যনটো উল্টা কৰি দিয়া হয়, আপোনাৰ প্লাছ চিন আহিছে, প্লাছৰ জেগাত যদি আপোনালোকে মাইনাছডাল লগায় আৰু প্লাছডাল যদি মাইনাছত লগায়, তেতিয়া আপুনি চাওক স্পীকাৰটো চাউণ্ডটো ভিতৰলৈ টানিছে, হাৱাটো ভিতৰলৈ মাৰিছে। তো আপোনাৰ এনেকৈ লগালে আপোনাৰ স্পীকাৰখন জ্বলি যোৱাৰ সম্ভাৱনা থাকে। সেইকাৰণে আপোনালোকে কি কৰে, এইটো যদি চেক কৰি বেটেৰী বা মোবাইল বেটেৰী বা আপোনাৰ এই 9 ভল্টৰ বেটেৰী দি আপোনালোকে চেক কৰি গম পাব পাৰিব যে স্পীকাৰখনৰ কানেকশ্যনটো শুদ্ধ হৈছে নে নাই।
এতিয়া দেখিছে ভিতৰত বাহিৰলৈ মাৰিছে প্লাছত লগাওঁতে প্লাছ আৰু মাইনাছত লগাওঁতে এতিয়া বাহিৰলৈ মাৰিছে। এইটোৱে আপোনালোকৰ শুদ্ধ কানেকশ্যন। আৰু এইটো আপোনাৰ যদি ইয়াত ৰঙা নহয় ক'লাও থাকে বা যি কালাৰেই নাথাকক কেবুলডাল, আপোনালোকে এইটো চেক কৰি গম পাব যে প্লাছ কোনটো হয় মাইনাছ কোনটো হয়। যদি আপোনালোকে ভিডিঅ'টো চাই কিবা বুজি পালে বা শিকিব পাৰিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আৰু লগতে মোৰ এনেকুৱা ভিডিঅ'টো যদি আগলৈ আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ ইমানে, ধন্যবাদ।